নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালে আছেনে বাৰু সকলো? মোৰ গাটো বাৰু মাজতে বেয়া হৈছিলে, সেইকাৰণে ভিডিঅ'বোৰ অলপ দিয়া দেৰি হৈছে আৰু বৰ্তমান ভাল পোৱাৰ কাৰণে ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিওঁ। যিহেতু বহুত দিন দিয়া হোৱা নাই ভিডিঅ' আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ অমিতা গছজোপাৰ পৰা। আৰু এই অমিতা গছৰ পুলিটো মোক দিছিলে মোৰ এনাই মানে মোৰ মাৰ মাকে দুলীয়াজনৰ। আৰু ধুনীয়াকৈ হৈ উঠিলে। এয়া মোৰ অমিতাও লাগিছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মই সৰুকৈ কৰা মানে পাচলিবাৰীখন আৰু মোৰ ফুল অলপ ৰুইছিলোঁ, ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। আৰু বিশেষ তেনেকুৱা একো নহয়, আৰু ঘৰতে মানে কিনো দেখুৱাম, ঘৰত থকাখিনি মই সেইবোৰ দেখুৱাই ইমান ভাল নাপাওঁ, সেইকাৰণে ভাবিলোঁ এয়াই অলপ কিবা এটা দেখুৱাওঁ বুলি। আৰু যি হৈ উঠিছে মই কৰা। এইফালে মোৰ লাই শাক অকণমান মই ৰুইছিলোঁ, লাই শাকখিনি হৈ উঠিলে 2-3বাৰমান খালোঁ বাৰু, ভিডিঅ'টো কৰা দেৰি হ'ল। আৰু লগতে এইটো দেখিছেনে ষ্ট্ৰবেৰী পুলি, আৰু আনফালে এয়া মোৰ গোলাপৰ ফুল ফুলি উঠিছে, এজোপা কমলা, এজোপা হালধীয়া ৰঙৰ। এতিয়া ফুল ফুলা যিহেতু ছিজন, মই ফুল খুব ভাল পাওঁ আৰু ফুল তেনেকৈ লগায়ো ভাল পাওঁ। আৰু এই নাৰ্জীজোপা মোৰ যোৱা বছৰৰ হৈছিলে, যোৱা বছৰৰ পৰা মই আগ দুটামান থৈ দিছিলোঁ, কিন্তু আগ ৰোৱাৰ কাৰণে হয়তো ফুলটো ইমান ভাল হৈ নুঠিলে। আৰু লগতে এয়া আছিলে ৰুই থোৱাৰ ভোট জলকীয়াজোপা মোৰ 3 বছৰমান হ'ল দেই, তথাপিও 2-এটা দি থাকে, তেনেকৈ খাই থাকিবলৈ পাওঁ। আৰু আপোনালোকৰ ফালে বাৰু আপোনালোকে কেনেকৈ শাক পাচলি ৰুইছে, কেনেকুৱা ফুল লগাইছে ক'বচোন। আৰু এইফালে মোৰ টেঙামৰা গছ এইজোপা যে নিজে হৈছিলে, মেইনজোপা হৈছে এইজোপা, ইয়াৰ পৰা হয়তো গুটি পৰি কিনে তাত মানে নিজে হ'ল নেকি, হোৱাৰ কাৰণে মই উঠাই নিদিলোঁ। আৰু তাৰপৰা এয়া অলপ আছিলে মোৰ ধনিয়া গুটি আনি থোৱা আছিলে, তাৰে অলপ দি থৈছোঁ আৰু ইয়াতে হৈছে যেনিবা 2-এডাল খাই থাকিব পৰা হৈছে। আৰু তাৰপিছত এই ফুলটোৰ নাম মই কি নাজানো, এইটো মই মোৰ মাৰ ঘৰৰ পৰা আনিছিলোঁ, আগ এটা আনি কেনে তেনেকৈ ৰুই দিছিলোঁ, এতিয়া বাৰু বহুতেই ডাঙৰ হ'ল। তাৰপাছত এইজোপা ইন্দ্ৰমালতী, এইজোপা আকৌ মোৰ যোৱা বছৰীয়া সঁচ হয় দেই। ইয়াৰ মানে মই আগবোৰ কিছুমান ৰাখি থৈছিলোঁ, তাৰে এজোপা এনেকৈ হৈ উঠিলে, কিন্তু ফুলটো যোৱা বছৰতকৈ অলপ সৰু হৈছে। যোৱা বছৰ ইয়াতকৈ মানে অলপ ফুলটো ডাঙৰকৈ ফুলিছিলে। আৰু এইবছৰ আনিছিলোঁ এইটো নামটো কি জানো, কৈছিলে কিন্তু মই পাহৰি থাকিলোঁ। আৰু ইয়াৰ নামটো মই নাজানো, ধুনীয়া দেখিলোঁ কাৰণে লৈ আহিলোঁ। আৰু ইয়াৰ লগতে আছে এইকেইটা বাগানভেলিয়া, এটা বগা আছিলে আৰু আনটো আছিলে গুলপীয়া। এতিয়া নতুনকৈ ৰোৱাৰ কাৰণে তাহাঁতক মই ছাঁহতে অলপ থৈছোঁ, বেছি ৰ'দ পৰা জেগাত থোৱা নাই। অলপ ধুনীয়াকৈ হৈ উঠিলে ৰ'দলৈ উলিয়াই দিম আৰু লাহেকৈ। বাকী আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় এবাৰ জনাবচোন, মোৰো জানিবলৈ মন যায়, মই যিমানটো পাৰোঁ দিওঁ। আৰু এইফালে চব ইন্দ্ৰমালতী ধুনীয়াকৈ হৈছে। আৰু এইকেইটা কলি পেলাইছে, ইহঁতক অলপ ৰোৱা দেৰি হ'ল আৰু সিহঁতে কাৰণে ফুলাও দেৰি হৈছে, কলি পেলাইছেহে। তাহাঁতক মই চিৰিতে ৰাখি দিছোঁ, উঠি আহোঁতে যাতে ধুনীয়াকৈ ফুলটো ফুলে আৰু দেখিবলৈও ধুনীয়া লাগে। আৰু এইটো ডালিয়া ফুল, এইটো মই মাৰ ঘৰৰ পৰা আনিলোঁ, মায়ে ধুনীয়াকৈ থৈ দিছিলে, মই ক'লোঁ মোক দিয়া, মই লৈ যাওঁ বুলি। মোৰ মাৰ ঘৰৰ পৰা অনা ফুল বহুত আছে। এইফালে নাৰ্জীকেইটাও মই মাৰ ঘৰৰ পৰাই অনা, মায়ে যোৱা বছৰ সঁচ ৰাখি থৈছিলে, মই তাৰ পৰাই উঠাই লৈ আহিলোঁ 2টামান। আনফালে এই ফুলটো দেখিছেনে, এইটো মোক ভণ্টি এজনীয়ে দিয়া, ভণ্টি মানে মোক খুৰা ছোৱালী, এয়া ডাঙৰ খুৰা ছোৱালীয়ে দিয়া, এয়া সৰু খুৰা ছোৱালীয়ে দিয়া। এইজোপাও ৰোৱাৰ পৰা ফুলিলে দেই, 3-4পাহমান ফুলিলেগৈ, এতিয়া আৰু নুফুলা হৈছেগৈ।
যিমান পাৰোঁ যেনেকৈ পাৰোঁ আপোনালোকক ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰোঁ। ঘৰত যি হৈছে তাকে দেখুৱাইছোঁ আৰু আপোনালোকে চাই ভিডিঅ'বোৰনো কেনেকুৱা পায় মোক এবাৰ জনাবচোন। মোৰ জানিবলৈ মন যায় দিয়কচোন। ইমানখিনি কৰোঁ আৰু আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰোঁ। কিমানখিনি পাৰিছোঁ নাজানো, আপোনালোকে চাই কেনেকুৱা পাইছে নাজানো, তথাপিও মোৰ ফালৰ পৰা মই চেষ্টা কৰোঁ ভাল কৰিবৰ কাৰণে। আৰু আপোনালোকে পাৰিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। বাৰু আজিলৈ আহিছোঁ, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।